वेलकाम टू माई यूट्यूब चेनेल JMK बर्मन भाई आपलोके भालने आशा करो सकले भाले आछे। मैं इतना आज आसो सोनापुर एम स्कूलत माने आज शिक्षक दिवस आछे ताते अलप आहिलो चाओ केनेकुवा हय दिवसटो। तो ब्लॉग भिडिओ आरम्भ करूँ ভাল लागिले लाइक कमेन्ट शेयर और सब्सक्राइब কৰিবলৈ नापाहरिबा। ब्लॉग स्कूलखन देखाই लो এইটো চাওক স্কুলখন এইখন স্কুলতে আমি সৰুতে পঢ়ি গৈছিলোঁ এতিয়া আজি আকৌ আহিলোঁ। তো ব্লগ কি হৈছে দেখাম। মোৰ লগত আছে অজিত ভাই, লগত আছে চৈতন্য ভাই, লগত তেখেত এইবাৰ ওলাই গৈছা তুমি ন এই স্কুলৰ পৰা এইবাৰ ওলাই গৈছে তেখেতেও আহিছে। তো ছাৰক সম্বোধনা জনাব অলপ পিছত জনালেই চাগে জনালা নেকি হে কেনেকৈ জনাইছা সম্বোধনা? আমি জনোৱা নাই জনোৱা নেকি কেতিয়া জনাবা? আজি আহিছা নেকি? এইটো আমাৰ শুভ ভাই শুভজিৎ। তোমাৰ নাম কি? শুভজিৎ দাস। শুভজিৎ দাস ন? শুভজিৎ কোনটো স্কুলত পঢ়ি আছা? মোহৰিকাম হায়াৰ সেকেন্ডাৰী। হে মোহৰিকাম কোনটো ক্লাছ? ক্লাছ 9ত পঢ়িছা? ঠিক আছে। ভৱিষ্যতে কি হ'ব বুলি ভাবিছা? ইউটিউবার। ঠিক আছে একদম বঢ়িয়াকে ভাবা দেই, আমার লিখা নহবা আমি কিমান কষ্টকে নহয়। ঠিক আছে এতিয়া আপোনালোকক দেখাম ৰান্ধনী হালত কি বনাই আছে। তো ব্লগ ৰান্ধনী হালত যাও। হাই ভালনে? কি কৰিছা? ঠিক আছে অলপ ৰান্ধনী হালত গৈ আহোঁ। এইটো ব্লগ গৈ আছো। हाथ धोआ निखेत ইয়াতে বনাই আছে। কি বনাইছে বাইদেউ? হ্যাঁ মাছ নেকি আজি? বনোৱা হৈ গ'ল অলপ দেখাই লওঁ। ইফালে শিক্ষক দিৱস চলি আছে, ইফালে মানে ৰন্ধা কাম চলি আছে। এইটো চাওক মাংস মাছ নাকি? মাংস ব্ৰইলাৰ নাকি? ব্ৰইলাৰ মাংস বনাইছে এইজনে বনাইছে চাওক সোৱাদকৈ বনাইছে পুৰা সোৱাদকৈ বনাইছেনে? হে একদম হে শুকান জলকীয়া দিছে। মাংস হয় এইটো ব্ৰইলাৰ বনাইছে, এইটো ভাত লোকেল মাছ মাংস মুড়ি ঘণ্ট। এইটো কি বাইদেউ? এইজনে আমাৰ বাইদেউ হয়, এইজনে বনাই। নমস্কাৰ বাইদেউ নাম জানো কৈ যাব? ঠিক আছে। আহিলোঁ অলপ ব্লগ এটা বনাই লওঁ বুলি। সোণাপুৰত আহিলোঁ, স্কুলত প্ৰগ্ৰেম চলি আছে। তো আহিলোঁ ব্লগ ভিডিঅ'টো আৰম্ভ। বহুত দিন মূৰত আহিলোঁ, মনটো এনেকুৱা উগুল থুগুল লাগিছে যে যাতে যেনেকুৱা যে মই স্কুলত আছোঁ নেকি। স্কুলীয়া পৰিৱেশটো পাই বহুত আনন্দত উৎফুল্লিত হৈছোঁ। তো স্কুলীয়া পঢ়াৰ যিটো মানে আনন্দ, এই আনন্দটো আজি অনুভৱ হৈছে। তো এতিয়াতো স্কুলত মানে এতিয়া নাই, যাব পৰা নাই। তাৰপিছত ক্লিয়াৰে হ'ল, BA পাছ কৰা তাৰপিছত আৰু নগ'লোঁ। তো স্কুলত আহি ভাল লাগিছে। সোণাপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ফুলৰ বাগিচা এই চাই লওক কি ফুল আছে আপোনালোকক দেখাই আছোঁ। ইয়াত আছে এইবিলাক ফুল আছে চাই লওক। এইটো চাই লওক ফুল আছে ধুনীয়াকৈ সাজা আছে। সোণাপুৰ মধ্য ইংৰাজী বিদ্যালয়। কিছুমান ফটো আছে জানিবলগীয়া, বহুত কিছুমান জানিবলগীয়া ফটো আছে ইয়াত। আপোনালোকে মানে বহি চালে গম পাব। এইখনে হ'ল সোণাপুৰ মধ্য ইংৰাজী বিদ্যালয়। সোণাপুৰ মধ্য ইংৰাজী বিদ্যালয়ত আজি শিক্ষক দিৱস উপলক্ষে অনুষ্ঠিত এই সভাৰ সভাপতি তথা আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, মোৰ সতীৰ্থ শিক্ষকবৃন্দ, উপস্থিত অতিথিবৃন্দ, মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে আজিৰ দিনৰ তাৎপৰ্য সম্পৰ্কে খুব সুন্দৰভাৱে ব্যাখ্যা কৰিলাই। মই ভাবিছোঁ আৰু যিজন মহান ব্যক্তি তেখেতৰ
আত্মজীৱনীৰ বিষয়ে বিশেষ ক'ব লগা নাই বুলিয়ে মই ভাবিছোঁ। তেখেতৰ যিখিনি অৱদান আৰু তেখেতৰ কৰ্মৰাজি তথা তেখেতক আমি প্ৰতিটো মুহূৰ্ততে যাতে স্মৰণ কৰিব পাৰোঁ, সেই সূত্ৰে তেখেতৰ জন্মদিনটো আমাৰ শিক্ষকসকলক বা আমাৰ সমাজক পঠক, সেই কথাটো যাতে আমি নিজকে সদায় পাহৰি যাতে নাযাওঁ, এই কথাখিনি গুৰুত্ব দি তেখেতৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ আমাৰ মাজত এৰি থৈ গৈছে। অৰ্থাৎ ইয়াতে কেইজনমান আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি আমাৰ এই আজিৰ দিনটোৰ তাৎপৰ্য সম্পৰ্কে কওঁতে আমি শিক্ষক হিচাপে যে আমাৰ কি গুৰু দায়িত্ব আছে সঁচাকৈ তেওঁলোকে আমাক সোঁৱৰাই দিছে। আমি হয় প্ৰতিজনে একোজন শিক্ষক, অথচ আমি হয়তো কেতিয়াবা আমাৰ কৰ্তব্যত আমি বিভিন্ন কাৰণত হয়তো গাফিলতি কৰিবও পাৰোঁ বা অলপ হিলদেৰি হ'ব পাৰে। সেই কথাটো যাতে আমি নাপাহৰোঁ, এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে আৰু তোমালোকৰ ভৱিষ্যত জীৱন গঢ় দিবৰ কাৰণে যিটো দায়িত্ব এটা অৰ্পণ কৰি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হ'ল আৰু ভৱিষ্যতে গাব পৰা যাব। এইটো মই JMK বৰুণ ভাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম। হাই গাইজ, ভালনে আপোনালোকে? JMK বৰুণ ভাই ছাবস্ক্ৰাইব কৰি দিব অলপ মৰম কৰি। এইটো আমাৰ অজিত ভাই, ঠিক আছে, বাই। এইখন নতুনকৈ আহিছে, স্কুলখন নতুনকৈ বনাই আছে, এইটো চাব পাৰে। অলৰেডি প্ৰায় মোটামুটি 90% কাম শেষে হ'ল, এতিয়া জাষ্ট অলপ কাম আছে, হ'বই বেছি দিন নাই আৰু মুকলি হ'ব এইখন স্কুল। তো ব্লক স্কুলটো চাই লওঁ। এইটো চাওক, তেখেতলোকে কাম কৰা মানুহে কাম কৰি আছে, হৈ গ'ল আৰু বেছি দিন নাই আৰু হৈ যাব। বহুত দিন মূৰত আহিলোঁ, মনটো এনেকুৱা উগুল থুগুল লাগিছে যে যেনেকুৱা যে মই স্কুলত আছোঁ নেকি। স্কুলীয়া পৰিৱেশটো পাই বহুত আনন্দত উৎফুল্লিত হৈছোঁ। তো স্কুলীয়া পঢ়াৰ যিটো মানে আনন্দ, এই আনন্দটো আজি অনুভৱ হৈছে। তো এতিয়াতো স্কুলত মানে এতিয়া নাই, যাব পৰা নাই, তাৰপিছত ক্লিয়াৰে হ'ল, BA পাছ কৰা, তাৰপিছত আৰু নগ'লোঁ। তো স্কুলত আহি ভাল লাগিছে। ভিডিঅ'টো শেষলৈ দেখাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ থাকিল। থেংক ইউ।